तो नमस्कार अসমबासी राइज। तो गुड मर्निंग। तो फाइनेली काटी आम इते राति निशा कटालो। तो जीतु इतना राइड कर आको ऊल्स और तो साजू हो तर आगते चाह एकाप खालो। तो या मानस दा चाह खाई आसो। तो एजन दादा कल आम हेल्प कर दादाजन एजने है। तो अपना नाम तो कब? रजत राय सरकार सिलीगुड़ी। तो या आम दीपांकर रौरवे बत्ता और रौरवे माही चाह खाई। तो गाइज बोलक जीतु आज अलग बरषुण दिए आसे आपलोक देखा आसो। तो या सब बरषुण दिए आसे। तो उपाय ना जाबतो लागिबই बाबा गुरिले जीतु आज 10 नम्बर दिन। तो गाइज बोलक आगबाढ़ी गई थको रास्ता पर आको आरम्भ कर आमी आसो। तो इंडिया फ्लेगखन आज अकमानी लगा ललो। एन दीपांकरे दिले। तो मोर भागर डाँगरखन सि लगाई थैसे। डाँगरखन बेया जीतु माने डाৱৰীয়া बतर खूब बोका मारे बेक साइडे अलपमानले। तो बेया लागे दियकचोन निजर पताकाखन बारु केनेके बोका मारिबले দিব पारि बारु। तो रलो अलप दलंगर ओपरते सेवा खाई आसो। तो बहुत धुनियाके पानी बहि आछे सब। मानस दा आहि आछे। बोलक गाइस आगबाढ़ी गई थको। तो चाई थक दिन कि आगबाढ़ी যাব पारोঁ आपलोक निश्चय देखा देखी। तो आपलोके उपभोग कर जा। तो गई थको बोलक। तो गाइस फाइनेली आमी रातिपुवा सोनकाले उठिसिलो। तो माने यात्राটো देरी हल जीतु बरषुण दी आছিলে। तो भोक लागिছে गाइस किबा এটা खाई लওঁ बोलक। किबा এটা खाई लওঁ माने होटेलखনত माने रुटी खाम বুলি আহিছিলোঁ। तो जीतु रुटिओ एक्सट्राके किनिब लागे इयात सब्जी एक्सट्राके। तो एनेके अंगरটো কৰি চালোঁ। तो जीतु माने आमार लोकसान हम। तो সেইকাৰণে मारिও भातेই खाई दिছে। 60 टका लैसे पूरा फुल प्लेट। तो धुनिया दिसे माने 60 टका। तो या प्लेटটো মোৰ ভাগৰ দেখাইছোঁ। रंगलाव सब्जी তাৰপাছত पापड़ এনেকে दिसे। तो या मानस दाई खाई आछे। रुटी एक्सट्रा पैसा, पापड़ एक्सट्रा पैसा, सब्जी एक्सट्रा पैसा, जलुकिया एक्सट्रा, नेमु एबो सब माने एक्सट्रा एक्सट्रा। तो एजনৰ কথাটো बेलेग। एजन माने अलप पैसाটো एजনৰ बेছি হয়। तो जीतु आमी दुखिया घर लो और दुईटा। तो एनेके खाब लागिब। तो तो गाइस तुम्हार कथाটো बेलेगे तेतियाह'ले। तो आमी दुटा दुखिया घर लৰাই। तो एनेके खाब লাগিব। तो बोलक गाइस रास्तात ब्लगটো आको आरम्भ কৰি আছো। तो गाइस फाइनेली भात खाবলৈ হোটেল এখন সোমাইছিলোঁ। सो হোটেলখনৰ অনাৰ এজনে হয়। তো দাদা আপোনাৰ নামটো জনাব। तो দোকানখনত এটা ভাল বস্তু দেখিলোঁ। सो এইখিনি চব পইচা বিভিন্ন ধৰণৰ বিভিন্ন মানে জেগাৰ পইচা। তো বিশেষকৈ চিনি পাইছে ইণ্ডিয়া পইচা হয়। তো এনেকৈ ইণ্ডিয়া পইচা আছে। তো এইখিনি চব চাই থাকক। তো এই 500 ইণ্ডিয়াই হয়। তো এইটো USA আমেৰিকা পইচা হয়। তো এইটো ডুবাই পইচা। তো এইখিনি এনেকৈ কালেকশ্যন কৰি ৰাখিছে দাদাই। তো বহুত ভাল লাগিছে। প্ৰত্যেকটো কাণ্ট্ৰিৰ পইচাই আছে ইয়াত। তো ব'লক গাইছ থালিখননো কি দিয়ে চাই লওঁ। তো ব'লক। তো গাইছ এটা খবৰ আছিলে। যিহেতু মানে মই ভিডিঅ'খিনি অসমীয়াতে বনাই থকা হৈছে। তো কাইলৈ পৰা ভাবিছোঁ মানে যোনটো কথা অসমীয়াত ক'ম তো সেইটো হিন্দীটো ক'বলৈ চেষ্টা কৰিম ভুলে শুদ্ধই। তো যিহেতু ৱেষ্ট বেংগল ধৰক বিহাৰ এনেকৈ সেইখিনি মানুহ যাতে ভিডিঅ'খিনি চাব পাৰে। তো তেওঁলোকৰ খাতিকে মানে হিন্দীটো ক'বলৈ চেষ্টা কৰিম, অসমীয়াটো ক'ম। তো ব'লক এতিয়া আগবাঢ়ি গৈ থাকোঁ। তো গাইছ আমি আহি আছোঁ। তো আজি একেলগে আহিছোঁ। এয়া দীপাংকৰ আগত গৈ আছে। তো বেকত এয়া মানস দা। আজি তিনিজন একেলগে যিহেতু বিহাৰত পামগৈ আৰু। তো একেলগে গ'লে ভাল হ'ব। তো ব'লক গাইছ আগবাঢ়ি গৈ থাকোঁ। তো আপোনালোকে কি কৰিব চাই থাকক। তো গৈ থাকোঁ ব'লক। তো গাইছ আমি আহি আছিলোঁ। তো দীপাংকৰ আহিয়ে আছে বাৰু। তো ৰাস্তাতে এটা ভাল নিউজ মানে গুড নিউজ হয়। তো গছপুলি ৰুব লাগে। গছপুলি ৰুলে জানেই আৰু কিহৰ খাতিকে ভাল। তো এয়া দাদাসকলে এয়া গছপুলিয়ে ৰুই আছে। तो आपका नाम बता सकते हो? पारसमन थापा। और उसके बारे में थोड़े बोल सकते हो क्या? यहाँ हम लोग प्लांटेशन कर रहे हैं। हाँ
ये पीडब्ल्यू रोड है, पीडब्ल्यू का अंदर में है। हाँ हाँ रोड साइड में हम काम कर रहे हैं, प्लांटेशन। हाँ हाँ वो करना चाहिए। हाँ 2024। हाँ তো ভাল লাগিছে। তো যিহেতু গছ পুলি ৰুব লাগে, গছ জীয়াই থাকিলে মানুহ জীয়াই থাকিব বুলি এইটো জানেই সকলোৱে। তো এইখিনি সকলো লাগি আছে, তো এটা ভাল কাম কৰি আছে সকলোৱে মিলি। তো তেওঁলোকৰ খাতিকে এটা মানে আশীৰ্বাদ কৰিছোঁ ভগৱানক গৈ যে তেওঁলোক সকলোৱে এনেকৈ আগবাঢ়ি যাওক, তেওঁলোকৰ জীৱনটো বহুত সুখ হওক। তো যিহেতু গছ থাকিলেহে মানুহ জীয়াই থাকিব। তো গাইজ ব'লক আগবাঢ়ি গৈ থাকোঁ, ৰাস্তাত আকৌ আৰম্ভ কৰি আছোঁ। তো ফাইনেলি আমি আহিয়ে আছোঁ গাইজ। তো এটা ভাল লাগিছে, যিহেতু ইণ্ডিয়াত আছোঁ যদিও মানে অসমৰ ফিল্ডটো বৰ্তমান মহাদেৱে মানে যাবলৈ দিয়া নাই। তো সকলোৱে গম পোৱাই বাৰু, অসমত বাগান বেছি, বাকী যিয়েকে নহওক তো ইণ্ডিয়াতো বাগান আছে। তো ফিল্ডটো এনেকুৱা লাগি আছে যে মানে বাহিৰত আহিছোঁ যদিও অসমৰ পৰা মানে অসমৰ ফিল্ডটো যে লগতে আছে তেনেকুৱা হৈ আছে। তো যিহেতু বতৰটো ভাল, মই অলপ আগবাঢ়ি গুচি আহিলোঁ স্পীডত, অলপ ফুপনি উঠিছে আৰু। তো ব'লা আগবাঢ়ি গৈ থাকোঁ। চ' তোমালোকে উপভোগ কৰি থাকা, তো যাই থাকোঁ ব'লা। তো গাইজ ফাইনেলি আহি আমি তিনিজন বিহাৰ পাইছোঁহি, যিহেতু আজি 10 নম্বৰটো দিন। তো বিহাৰ বৰ্ডাৰ সোমাই ক্ৰছ কৰি এয়া বিহাৰতে আছোঁ আৰু। তো এইখিনি মানুহ এনেকৈ লগ পাইছোঁ, তো অলপ জিৰণি ঘৰতে বহিছোঁ। তো এয়া মানস দা, এয়া দীপাংকৰ। তো ব'লা গাইজ আগবাঢ়ি গৈ থাকোঁ। তো আৰুনো কিমান যাব পাৰোঁ চাই থাকোঁ। তো ব'লা গৈ থাকোঁ। তো আমি আহি আছোঁ। তো এয়া মোৰ লগত দীপাংকৰ। তো বিহাৰতে আছোঁ দেই বৰ্তমান, বিহাৰ বৰ্ডাৰ অথনি আগৰ ভিডিঅ'টো দেখাইছিলোঁ। তো বিহাৰতে আহি আছোঁ, যিহেতু বিহাৰত লাগি যাব আৰু 3-4 দিনমান। তো বহুত ডাঙৰ হয়। তো আগবাঢ়ি গৈ থাকোঁ আৰু ব'লা। তো গাইজ ফাইনেলি ভাত খোৱা অলপ টাইম হ'ল। তো যিহেতু ভোক লাগিছে, এয়া দীপাংকৰো খাইছে, ময়ো খাই আছোঁ পাতলীয়াকৈ এনেকৈ ঘুগুনি আৰু কচুৰি। আৰু চাহ বনাব কৈছোঁ বাইদেউক, চাহ বনাইছে, চাহ খাম। চাহ খাই যিহেতু আজি বিহাৰতে থাকিব লাগিব, তো কোনটো ৰুমত থাকিম আপোনালোকক নিশ্চয় দেখাম। তো আগবাঢ়ি গৈ থাকোঁ ব'লা। তো গাইজ আমি আহি আছোঁ, সন্ধিয়াই লাগিলে আৰু অলপ সময় পাছতে ৰাতি হ'ব। তো মোৰ আগতে এয়া দীপাংকৰ গৈ আছে, মানস দা আমাতকৈ 1 কিলোমিটাৰ আগত গৈ আছে। তো মানস দাক ধন্যবাদ এটা খাতিকে জনাম। তো তেওঁ এনেকৈ ৰুম চুমবিলাকৰ মানে মেনেজখিনি তেওঁৱে কৰে। তো তেওঁ বহুত সহায় কৰি আছে, লগতে আহিছে যদিও। তো বাকী ইয়াত দীপাংকৰ। তো ব'লা গাইজ আগবাঢ়ি গৈ থাকোঁ। তো ৰুমত পৰা মাত্ৰকৈ আকৌ ভিডিঅ' বনাম, তো নিশ্চয় তোমালোকক দেখাম। তো গৈ থাকোঁ ব'লা। গাইজ ফাইনেলি ৰুম পাইছোঁহি আৰু। তো ভোক লাগিছে যিহেতু, এয়া মানস দা ৰুটি খাই আছে। তো এয়া দীপাংকৰ। তো ব'লক ৰুটিকে খাই লওঁ আৰু। এইটো মানস দাৰ ৰুম। তো আমাৰ ৰুমটো এক্সট্ৰাকৈ, তো 2টা ৰুম দিছে। তো ইটো দেখাই আছোঁ। তো ব'লক ৰুটিটো খাই লওঁ, তাৰপৰা দেখাই আছোঁ ইটো ৰুম। তো গাইজ আগতে যোনটো ৰুম দেখাইছিলোঁ সেইটো মানস দা আছিলে। তো এইটো ৰুম দীপাংকৰে মোৰে থাকিবলৈ বাবে তো 2টা ৰুম দিছে। তো হোটেলখনৰ নাম হৈছে ৰুদ্ৰাক্স। তো হোটেলৰ মালিকে গিফ্ট কৰিছে 2টাকৈ ৰুম আমাক 3জনৰ খাতিকে। তো গাইজ এইখিনি সম্ভৱ হৈছে অকল মানস দাৰ কাৰণে। তো মানস দা মানে ৰক্তৰ দানৰ এনেকৈ কিবা হয় আৰু, মই ইমান এটা ভালকৈ নাজানো। চ' সেইটো খাতিকে এনেকৈ থাকিবলৈ পাইছোঁ, যিহেতু তেওঁ খাতিকে সম্ভৱ হৈছে বাৰু। তো ভাল লাগে দিয়কচোন, তেওঁ খাতিকেও আমাৰ সহায় হৈছে, তেওঁ লগত আহিছে। তো তেওঁ খাতিকেনো কি ক'ম আৰু, তেওঁ ভগৱানে কুশলে ৰাখক। তো একেলগে যিহেতু যাম, সকলোৱে আশীৰ্বাদ কৰিবা যাতে বাবাক দৰ্শন কৰি ভালকৈ কুশলে গৈ আকৌ নিজ গৃহত যাতে পাওঁগৈ। তো আমি আছোঁ আজি বিহাৰৰ, আপোনাৰ নামটো কি আছিলে যে মাঘি? বাহাদুৰগঞ্জ নামৰ এখন জেগাত আছোঁ। তো ইয়াতে মানে এখন হোটেলখন হয়। তো গাইজ যিসকলে মানে মোৰ চেনেলটো নতুনকৈ চাই আছা, প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা, লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা। আৰু গুড নাইট, লাভ ইউ অল। তো কাইলৈ লগ পোৱা প্ৰতিশ্ৰুতি, আজিলৈ বাই বাই। তো মৰ্ণিং সকলোকে আকৌ লগ পাই আছোঁ।